গাইজ এইটো দেখা পাইছে আমাৰ খুৰীৰ ভৰিটো হিমাশ্ৰী বৰ্মন আজি ক'ত দেখা পাইছে আপোনালোকে আমাক ক'ত দেখা পাইছে মানে দেখা পাইছে ক'ত আমি আছোঁ ক'ত পুৰা হাঁহি ওলাই আছে মানে ফাৰ্ষ্ট টাইম তো দেখা পাইছে গছৰ ওপৰত বহি আছোঁ দুটাই ই পথাৰত থকা নাই সিমান ৰ'দ ভুই ৰুবলৈ আহি কিনে অৱস্থা বেয়া হৈ গৈছে মাথা ঘূৰাই গৈছে আৰু দেখা পাইছে আপোনালোকে কেনেকুৱা কলা হৈছোঁ ই হাঁহিবলগীয়া মানে মানুহবিলাক হাঁহিব ইমান ফুটৰ দৰে হৈছোঁ কলা কলা আৰু আমাৰ ইয়াতে এজন আছে আমাৰ বাইদেৱে পুৰা ফুৰি আছে ঘূৰি আছে মানে কেনেকৈ ক'ত বহিব কৰি কিনে আৰু মই বহি আছোঁ পুৰা মই ইয়াত ধুনীয়া কেনেকৈ হেলান দিব পাৰি গছত চ' আৰু দেখাই আছোঁ আজি ৰ'দত কি হয় আপোনালোকক চাই থাকিব দেই মানে ৰ'দখনত কেনেকৈ থাকিব পাৰোঁ নে নোৱাৰোঁ সেই মই পৰিয়ে যাম আৰু চ' আজি ব্লগটো আৰম্ভ কৰি দিওঁ গছৰ ওপৰৰ পৰা গাইজ এইটো দেখা পাইছে আমাৰ খুৰীৰ ভৰিটো আৰু আমি এতিয়া বহুত ৰ'দ দিয়াৰ কাৰণে জিৰাব আহিছোঁ গছৰ মানে পথাৰৰ মাজত চাইনা নাই গছৰ ওপৰত বহি আছোঁ উঠি কিনে গছ এটা আছিলে বহিবৰ ঠাই বহুত ভালেই আছিলে তাৰ কাৰণে অলপ ভাবিলোঁ ভিডিঅ'টো বনাওঁ আৰু অলপ পিছত চাহ খাম আমি চাহটো মাটিত খাম আৰু ভাতটো ওপৰত খাম ভাত অনা নাই আজি কি খাওঁ নাজানো এইবোৰ আমি ৰোৱা হয় এইটো গছটো বহুত ডাঙৰ হয় এইটো তলত মানুহ বহি আছে গাছটো দেখি আমাৰ আৰু ইপিনে আছে আৰু শুই আছে এয়া বহি আছে আৰু এইটো পথাৰ ৰুই আছে বিধান বলা পথাৰ ৰুই আছোঁ ঘূৰাই এজনে টেকাৰ বোৱাই আছে আজি গাইছ বেলেগতকৈ বেলেগ আৰু ব্লগটো বেয়া আধা ঘণ্টা ৰুইছোঁ আধা ঘণ্টা চিৰাইছোঁ এনেকৈ আমি বহি আছোঁ আজি এতিয়া দেখাইছোঁ আপোনালোকক কিহেৰে চাই দিবা পুৰা মাথা ঘূৰাইছে টিং টিং কৰিছে তেনেকৈ গাইজ দেখা পাইছে এইটো গছত আমি বহি থাকোঁ আৰু গছটোক মিছ কৰিম বহুত যোৱাকালি নহয় অহাকালিৰ পৰা মানে সেইটো গছত উঠি কিনে আমি বহি থাকোঁ আৰু ইয়াতে কালি কাম নাই বেলেগ জেগাত হ'ব চাগে চ' আমাৰ সেইখিনি দেখা পাইছে আমাৰ বস্তুখিনি লগৰখিনি আৰু এয়া গছৰ পৰা উঠোঁ কেনেকৈ এইটো উঠা জেগা আছে এইবোৰ তাতে মনত থৈ দিছোঁ আৰু তাতে উঠি কিনে টোপনি মাৰা এইবোৰ ফুটা দেখা পাইছে এইবোৰত হৈছে মানে চৰাইবিলাকে বাহাল হৈছে ওপৰতে উঠি কিনে চালোঁ বাহাল হৈছে আৰু কি ধুনীয়া লাগে গছটো মানে দুটা গছ আছে বেলেগ বেলেগ এইটো কিবা বৰ গছ ন ধপ গছ কয় আৰু এইটো কিবা গছ নাজানো আৰু এইবোৰ ৰোৱাবোৰ দেখা পাইছে আপোনালোকে এইবোৰ আমিয়ে ৰোৱা হয় আৰু সেইফালে বিধান মানে কঠীয়া ওলাই থোৱা আছে এইবোৰ ৰুম আমি এতিয়া 2 টোপোলামান আছে এইখিনিয়ে আছিল আমাৰ আৰু দেখাই আছোঁ আমি কেনেকৈ ৰুওঁ কেইজনী ৰুওঁ আৰু আমি যে পথাৰত আহোঁ কাম কৰিবলৈ মানে দিনত কিমানকৈ দিয়ে আমাক আৰু কেনেকুৱা চিষ্টেম মানে কম শুনি থাকক আমি দৈনিকে 350কৈ পাওঁ আৰু পিলপিলি ভাড়া এক্সট্ৰা মানে গাড়ী ভাড়া 50 টকা আমি এতিয়া যাই আছোঁ পথাৰত বোলে হাত দীঘল চোলা পিন্ধিম আৰু এইটো গামোচাটো মাথাত বান্ধিম ৰ'দ লাগে আৰু 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 ক'লা হৈ গৈছোঁ ৰ'দত আমাৰ ফাইনেলি ৰোৱা হ'ল যিটো দুটা ৰুই আছে সিহঁতক দীঘলকৈ ৰাস্তাত থৈ আহিছিলোঁ আৰু ইয়াত দেখাই পাইছে আমি এইবোৰ ৰুইছোঁ মানে ৰাতিপুৱাৰ পৰা এইবোৰ ৰুইছোঁ জেঠি কিবা ক'বি নেকি তুমি জেঠি দুটা তামাম লাজ কৰে আৰু মোৰ পৰা উঠিবলৈ ভয় খায় যদি ছোৱালীকেইটা দেখা পায় সিহঁতৰ গালি দিব বোলে হাঁহি ফেচটো দেখাই দিলোঁ জেঠি জেঠিটো ডাঙৰকৈ মানে মুখ মিলি হাঁহিছে আৰু কিবা কবি জেঠি জেঠি পিছত আমি ৰোৱাগিলা ভাল হৈছে নে নাই এতিয়া হৈছে দে নহ'লে আহাবাৰে আমাক মাতিবি দে ৰোৱা টাইমত গাইজ আমি ভুই ৰুবলৈ যাওঁ বুলি নকওঁ আমি ৰুবলৈ যাওঁ কওঁ আৰু কিছুমানৰ ভাষাত আমি ৰোৱা লগাব আহিছোঁ বুলি কওঁ মানে ঠাই লৈ ভাষা চেঞ্জ কৰোঁ
আমাৰ একটা জিঠি আছে মানে এইটো জিঠিটো ছোৱালীবিলাকৰ মানে সিহঁতৰ ছোৱালী মানে বিয়া হৈছে চাবলৈ পাব বুলি ভয়তে সি মোবাইলত উঠিব নোখোজে চাই আছে আৰু হাঁহি আছে গাইজ খুৰা আপুনি অলপ খেতিয়কৰ বিষয়ে কচোন মই একো নকওঁ দে কিয় আজি গোটেই দিনটো খুব গৰম গ'ল তাৰ কাৰণে বৰষুণো হোৱা নাই গোটেই আপোনাৰ হাল উঠিল নেকি হাল উঠা নাই বৰষুণ নোহোৱাৰ কাৰণে খেতিয়কৰ খুব কষ্ট হৈ আছে গাইজ ফাইনেলি ৰোৱা হ'ল আৰু মাথাত গামোচা বান্ধিছোঁ কিয় আপোনালোকে জানেই আৰু হাত দীঘল চলাই কিয় পিন্ধিছোঁ জানেই মানে কিবা হৈছোঁ অৱস্থা বেয়া মানে আজি গৰমত ৰুবলৈ পৰা নাছিলোঁ তাৰ কাৰণে আজি অলপ বেলি ডুবিলে ওলাই আহিছোঁ ৰ'দত কাম কৰাতে এনেকুৱাই হয় আমাৰ দুখীয়াৰ জীৱন পইচা খাব খুজিলে তেনেকুৱাই আৰু গাইজ বেছি দীঘলীয়া নকৰোঁ মোৰ ব্লগটো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ব্লাইক টিং কৰি বজাই দিব দেই বাই বাই আৰু এটা ব্লগ